সকলোলৈকে নমস্কাৰ জনাই আমাৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই খবৰ আহিল লাহোৱালস্থিত চেঁচা ব্ৰিজৰ ওপৰৰ পৰা এখন গাড়ী সম্পূৰ্ণৰূপে পানীত পৰি গৈছে আৰু লগে লগে আমি উদ্ধাৰকাৰী দলটিলৈ আগবাঢ়িলোঁ ঘটনাস্থলীলৈ বুলি। ঘটনাস্থলীত উপস্থিত হৈ জানিলোঁ যে গাড়ীখনত থকা মুঠ 5জন ব্যক্তিৰ 4জন ব্যক্তিক স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, কিন্তু বৰ্তমানেও এজন ব্যক্তি গাড়ীখনতে আবদ্ধ হৈ আছে। সময় নষ্ট নকৰি আমাৰ উদ্ধাৰকাৰী দলটি নামিল অভিযানত আৰু খন্তেক সময় অভিযান চলোৱাৰ পাছতে ব্যক্তিজনৰ লগতে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি গাড়ীখনত থকা ব্যক্তিকেইজন বৰযাত্ৰীৰ লগত গৈ ঘৰলৈ ঘূৰি আহিছিল। কিন্তু এনেধৰণৰ হৃদয় বিদাৰক ঘটনা কিয় বাৰে বাৰে সংঘটিত হ'বলৈ লৈছে আপুনি বাৰু এবাৰ ভাবি চাইছেনে? আজিৰ যুৱ সমাজ যথেষ্ট অশৃংখল হৈ পৰিছে। তাৰ পৰিণতিতে এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হ'বলৈ লৈছে। মই এইটো ক'ব বিচৰা নাই যে অশৃংখল যুৱ সমাজৰ পৰাহে মাত্ৰ এনেধৰণৰ দুৰ্ঘটনাবিলাক সংঘটিত হ'বলৈ লৈছে, কিন্তু অশৃংখল যুৱ সমাজৰ পৰা সংঘটিত হোৱা দুৰ্ঘটনাৰ সংখ্যা অধিক। গতিকে মোৰ এই ভিডিঅ' চাই থকা প্ৰতিগৰাকী দৰ্শকক মই ক'ব বিচাৰোঁ যে আপোনালোকে মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলাব। বৰ্তমান বিয়া, পিকনিক ইত্যাদি বতৰ চলি আছে। আপোনালোকে বিয়া খাবই যাওক বা পিকনিক খাবই যাওক, তাতে ফূৰ্তি কৰক, তাত কোনো বাধা নাই, কিন্তু কেতিয়াও আপোনালোকে মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলাব আৰু গাড়ী চলাওঁতে কেতিয়াও মোবাইল ফোন ইউজ নকৰিব। কাৰণ আপোনাৰ ঘৰত আপোনাৰ পত্নী, আপোনাৰ মা দেউতা নাইবা আপোনাৰ পুত্ৰই ৰৈ আছে আপোনাক লগ পাম বুলি। আপোনাৰ অকণমান ত্যাগে আপোনাৰ পৰিয়ালটিক হাঁহি বিৰিঙাই ৰাখিব। শেষত আমাৰ ভিডিঅ' কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।